নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱাই আৰম্ভ কৰিলোঁ আজি ভিডিঅ'টো। বাৰীত সোমাইছিলোঁ পাচলি ছিঙিবৰ কাৰণে, তাৰ পৰাই আৰম্ভ কৰিলোঁ। মই ৰোৱা পাচলি খেতিৰ লাগিছে কোমোৰা, ভাতকেৰেলা, জলকীয়া, অলপ ছিঙিলোঁ আৰু জলকীয়া লাগি আছে দেখালোঁ অলপ। অমিতা, জাতিলাও ফুলিছে আৰু কলি পেলাইছে। তিতা কেৰেলা লগাইছে আৰু লাগিব। পাচলি খাই ভালেই লাগে, সেইকাৰণে পাচলিবোৰত বেছি গুৰুত্ব দিওঁ। এয়া কচু হয়, দহমুখীয়া কচু বুলি কয়। আঘোণ মাহৰ শেষৰ পৰা খাব পৰা হয় আৰু মাঘৰ বিহুৰ সময়ত বেছি টেষ্টি হয়। ভাদ মাহত আপোনালোকে কাপোৰ ৰ'দত দিয়ে নে নাজানো, কিন্তু মই প্ৰতি বছৰে ভাদ মাহত কাপোৰ ৰ'দত দিওঁ। কাৰণ বাৰিষা দিনটোত উই পৰুৱা এনেকৈ ধৰক কাপোৰত বগাই সোমাই থাকিব পাৰে, কিন্তু ভাদ মাহত শেষৰ ফালে খৰালিলৈ পৰে, তেতিয়া ৰ'দত দিলে ভাল হয়। সেমেকি থকা কাপোৰবোৰ ভাল হৈ যায়। আৰু এয়া মই বোৱা মাৰ ফালে হয়। কাপোৰসমূহ ৰ'দত দিছিলোঁ, ভাবিলোঁ মই বোৱা কিছু কাপোৰ আপোনালোককো দেখাওঁ, সেইবুলি ভিডিঅ'টো কৰিলোঁ। এয়া যোৰ কাপোৰ হয়, কেনেকুৱা হৈছে জনাব। সিমান ভালদৰে নাজানো, অলপ জানো আৰু বোৱা কাপোৰ পিন্ধিও ভাল পাওঁ আৰু বৈও ভাল পাওঁ, সেইবাবে দেখালোঁ। বেছি জাকজমকীয়া কাপোৰ ভাল নাপাওঁ, চিম্পুল কাপোৰে ভাল লাগে, সেইকাৰণে মোৰ কাপোৰ প্ৰায়বোৰ এনেকুৱা চিম্পুলে হয়। কেনেকুৱা হৈছে জনাব। এনেই থকা সময়খিনি তাঁতৰ শালত ব্যস্ত হৈ থাকি ভাল লাগে। মই বোৱা প্ৰথম যোৰ কাপোৰ এইযোৰে হয়, বেঙুনীয়া কাপোৰযোৰ। প্ৰথম যোৰ কাপোৰ এইযোৰে লগাইছিলোঁ। তাৰ পাছতে হালধীয়া যোৰ। কেনেকুৱা হৈছে জনাবচোন। এইযোৰ গোটেই চাদৰখনত এনেকৈ মাজে মাজে সৰু সৰু বুটা দিয়া আছে। চিম্পুল কাপোৰ ভাল পাওঁ কাৰণে মোৰ কাপোৰবোৰ এনেকৈ চিম্পুলে হয়। এয়া পকোৱা সূতা কাঠি এৰি দি এনেকৈ লগোৱা চাদৰ। এইখন আশী পকোৱা এনেকৈ বগা পাৰি দি ৰুলেক্স দি লগাইছিলোঁ। পিছৰ ভিডিঅ'ত দেখাম গামোচা আৰু এনেকৈ বোৱা চাদৰ। আজি ভালদৰে দেখাব নোৱাৰিলোঁ।